হেল্ল' বন্ধু বান্ধৱীসকল, পুনৰবাৰ মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমাৰ নামঘৰত পাতিছে সত্ৰ সমাৰোহ। তাকে ভাবিলোঁ আপোনালোকৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰোঁ, সকলোখিনি দেখুৱাই থাকিম আৰু চাই থাকিব শেষলৈকে। বলকচোন তেন্তে যাওঁ আমি নামঘৰত। এয়া হৈছে আমাৰ গাঁৱৰ বাটচৰা ভাগ। প্ৰথমেই সোমায়েই এই বাটচৰা ভাগ পায় আৰু আমাৰ গাঁওখনৰ নাম হৈছে শ্ৰী শ্ৰী বৰএলেঙি সত্ৰ আৰু এই সত্ৰতে আজি পঞ্চম অধিৱেশন পতা হৈছে। আপোনালোকক ভাবিলোঁ ভিডিঅ'টো দেখুৱাওঁ আজি কেনেকৈনো আমাৰ নামঘৰত আজি অধিৱেশন আৰু সত্ৰ মহাসভা পাতে। বলকচোন তেন্তে নামঘৰত কি কৰিছে। এয়া ভকতসকল আহিছে আৰু লাহে লাহে আৰু নামঘৰত দেখুৱামগৈ। সোমাই আহি আছোঁ আমাৰ ৰাস্তাত। এতিয়া পামগৈ আৰু নামঘৰ ভাগ। এয়া আমাৰ নামঘৰ ভাগ, তিতাবৰ জিলা সত্ৰ মহাসভা পঞ্চম অধিৱেশন। এয়া প্ৰথমে গোসাঁই আদৰিব। এতিয়া আপোনালোকক প্ৰথম গোসাঁই আদৰাৰ মুহূৰ্তভাগ দেখুৱাম। আহিলোঁ, গোসাঁই আহিছে, আদৰি আছে এয়া গোসাঁই আদৰিছে। গোসাঁই ঘৰলৈ গোসাঁইক আদৰি লৈ যোৱা হৈছে। ভকত
জ্বলা ভাজি, কাৰণ আজি সত্ৰত নিৰামিষ খুৱাইছে। তেখেতৰ পৰা মই গোটেইখিনি গম পাইছোঁ ইতিমধ্যে আৰু নতুন কমিটি এখন শক্তিশালী কমিটি বুলিয়ে ধৰি লৈছোঁ। এই শক্তিশালী কমিটিয়ে অসম সত্ৰ মহাসভাক অলপ শক্তি যোগাব বুলি আমি ভাবিছোঁ ভৱিষ্যতৰ কৰ্মৰাজি। প্ৰতিজন ধৰ্মী জ্ঞান ধাৰণা আৰু আগৰণীয় কৰ্ম সংস্কৃতিৰে একোখন সমাজ কৰে। আপোনাৰ অমূল্য জীৱনৰ সোণালী যৌৱনৰ এছোৱা বিস্তৃত সময় ব্যক্তি স্বাৰ্থৰ ঊৰ্ধত গৈ একালৰ অনগ্ৰসৰ বুলি পৰিচিত বৃহত্তৰ বৰহোলা অঞ্চলৰ সমাজ সংস্কৃতি ভাষা সাহিত্য কলা কৃষ্টি আদি বিভিন্ন দিশত বিনা পৰিশ্ৰমিকেৰে বহুমূলীয়া ফ্ৰেণ্ডছ, ভিডিঅ'টো সিমানেই দেখুৱালোঁ। এয়া হৈছে ভাওনা আখৰা চলি আছে, মানে ৰাতি এয়া ল'ৰাই ভাওনা আখৰা কৰি আছে গৈ। আপোনালোকক ভাওনাও পিছত দেখুৱাম বাৰু, আৰু ভিডিঅ'টো কেনে পালে জনাব কিন্তু। এয়াই এতিয়া আমি ঘৰলৈ আহিলোঁ আৰু ৰাতি গুচি আহিলোঁ। বাই বাই, আকৌ অন্য এটা ভিডিঅ'ত লগ পাম।